উৎপাদক বিশ্লেষণ কৰা 27x³ plus y³ plus z³ minus 9xyz এই অংকটো কেনেকৈ কৰিম প্ৰথম কথা 3 3 গুণ 9 9 3 গুণ 27 এইটো বুজি পাইছো তো এইটো মই কিউব দিব পাৰিম মাইনাস এটা সূত্র আছে x³ plus y³ plus z³ minus 3xyz is equal to কিবা কিবি সেইখিনি মই দেখাম এতিয়া তো 3 আৰু ইয়াত কি আছিল প্ৰথমটো 3x তাৰপিছত y তাৰপিছত z এইখিনি মানে এটা সূত্র আছিল x³ plus y³ plus z³ minus 3xyz is equal x plus y plus z আৰু এইখিনি ঠিক আছে এইখিনি মই এটা লিখিম সূত্ৰটো অনুযায়ী বিচাৰি পাব লাগে তোমালোকে পৃষ্ঠা নম্বৰ 50 ত পাবা তলৰ ফালে তো ইয়াত এতিয়া প্ৰথমতে যেটো মোৰ ব্ৰেকেট আছে মই সেকেন্ড ব্ৰেকেটটো ব্যৱহাৰ কৰিছো a plus প্ৰথমতে গোটেইটা যোগ আছিল তিনটা যোগ হ'ব 3x plus y plus z তাৰ পিছত স্কয়াৰ আছিল ইয়াত যেটো মোৰ দুটা ব্ৰেকেটৰ দৰকাৰ হ'ব মই সেকেন্ড বন্ধনী দ্বিতীয় বন্ধনী মই ব্যৱহাৰ কৰিম a square plus b square plus c square minus ab মানে 3x আৰু y হ'ব minus bc minus ca এনেকৈ হ'ব বস্তুটো এতিয়া প্ৰথমটো চাওঁ 3x plus y plus z এইটো চাবা 3 3 গুণ 9 হ'ব 9x square plus y square plus z square minus 3xy minus yz minus 3xz এটো হৈছে উৎপাদক নিৰ্ণয় উৎপাদক ইমানখিনি কৰিলে উত্তৰটো হ'ব